নমস্কাৰ গুড মৰ্নিং ফ্ৰেণ্ডছ আজি আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি আজি আমি আলোচনা কৰিম মডিকেয়াৰৰ ৱেল কেলছিয়াম কমপ্লেক্স সম্বন্ধে তো আহক বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰোঁ আপোনালোকে জানেনে বাৰু কেলছিয়ামৰ অভাৱত আমাৰ দেহত কি কি প্ৰব্লেমে দেখা দিব পাৰে সেইবোৰ হ'ল দেৰিকৈ দাঁত গজা বা কমকৈ গজা দাঁতবোৰ দুৰ্বল হোৱা দাঁত ভাঙি যোৱা নখ ভঙা নখ ফুলা ছালখন শুকাই যোৱা ছালত খজুৱতি হোৱা হাড়বোৰ বেকা হোৱা হাড় দুৰ্বল হোৱা নাৰ্ভ সম্বন্ধিত প্ৰব্লেম ভাগৰ লগা গাৰ বিষ শৰীৰৰ শক্তি কমি যোৱা হাৰ্টবিটত প্ৰব্লেম স্লিপিং ডিছঅৰ্ডাৰ এই সকলোবোৰ হয় কেলছিয়ামৰ অভাৱত আপোনালোকে এটা কথা লক্ষ্য কৰিব ডক্টৰে যেতিয়া কেলছিয়াম লিখে তেতিয়া তাৰ লগত গেষ্ট্ৰিকৰ মেডিচিন লিখে কিয় জানেনে বাৰু যদি নাজানে তেনেহ'লে শুনি লওক কেলছিয়ামৰ বহুত ফৰ্ম থাকে তাৰ ভিতৰত সচৰাচৰ আমি খোৱা কেলছিয়ামৰ ফৰ্মটো হ'ল কেলছিয়াম কাৰ্বনেট আৰু আমি মডিকেয়াৰত পোৱা ফৰ্মটো হ'ল কেলছিয়াম চাইট্ৰেট মেলেট এই দুয়োটা বেলেগ বেলেগ ফৰ্ম হয় হা এতিয়া কেলছিয়াম কাৰ্বনেটে আমাৰ পেটত গৈ পেটত থকা হাইড্ৰক্লৰিক এচিড যিয়ে আমাৰ খাদ্য হজম কৰাত সহায় কৰে তাৰ লগত ৰিয়েক্ট কৰি গেছৰ সৃষ্টি কৰে সেয়েহে ডক্টৰে গেষ্ট্ৰিকৰ মেডিচিন লিখে কিন্তু মডিকেয়াৰত থকা কেলছিয়াম চাইট্ৰেট মেলেট এনেকুৱা এটা ফৰ্ম হয় যিয়ে গেছৰ কোনো প্ৰব্লেম নকৰে আৰু অন্য কেলছিয়ামবোৰ পানীৰ লগত ভালদৰে মিহলি নহয় কিন্তু মডিকেয়াৰৰ কেলছিয়াম কমপ্লেক্স সহজে পানীত 100% মিহলি হৈ হাড়বোৰ হেল্ডি কৰি ৰাখে সাধাৰণ কেলছিয়ামবোৰ 100% এবজৰ্ব নোহোৱাৰ ফলত যদি ইয়াক দীৰ্ঘদিন ধৰি লৈ থকা যায় তেনেহ'লে কিডনিত ষ্ট'ন পৰাৰ সম্ভাৱনা থাকে কিন্তু মডিকেয়াৰৰ কেলছিয়াম কমপ্লেক্স 100% এবজৰ্ব হয় আৰু ইয়াক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলেও এনেধৰণৰ কোনো প্ৰব্লেম নহয় সেয়েহে কেলছিয়াম চাইট্ৰেট মেলেট ৱৰ্ল্ডৰ সকলোতকৈ বেছি এফেক্টিভ ফৰ্ম আকৌ মডিকেয়াৰত থকা কেলছিয়ামক কেলছিয়াম কমপ্লেক্স বুলি কোৱা হয় কিয়নো ইয়াত কেলছিয়ামৰ উপৰিও ভিটামিন ডি ভিটামিন কে এণ্ড জিংক মেগনেছিয়াম চিছেছ কোৱাড্ৰেংগুলাৰিছ পোৱা যায় যিবোৰ অন্য সাধাৰণ কেলছিয়ামত নাথাকে কেলছিয়াম আমাৰ তেজত 1% আৰু আমাৰ হাড়বোৰত 99% থাকে সেয়েহে হাড়বোৰক কেলছিয়ামৰ বেংক বুলিও কোৱা হয় আৰু এই তেজত থকা 1% কেলছিয়ামটোৱে আমাৰ হাৰ্টবিট আৰু নাৰ্ভৰ কাম ঠিকে থাকে চলোৱাত সহায় কৰে আৰু বাকী 99% কেলছিয়ামে আমাৰ হাড় দাঁত আদি সুস্থ কৰি ৰাখে কেলছিয়াম শৰীৰে নিজে উৎপন্ন কৰিব নোৱাৰে ইয়াক আমি ডাইটৰ পৰা ল'ব লাগে বয়সৰ লগে লগে দেহত কেলছিয়ামৰ পৰিমাণ কমিবলৈ ধৰে আৰু যদি বেছি পৰিমাণে কমি যায় তেনেহ'লে আমাৰ দেহৰ হাড়বোৰ দুৰ্বল হয় আৰু সামান্য আঘাত পালে ই ভাঙি যাব পাৰে এনেধৰণৰ বেমাৰক অষ্ট্ৰপৰচিছ বোলা হয় আকৌ কেলছিয়ামৰ অভাৱত ল' বোন ডেন্সিটি হ'ব পাৰে এতিয়া মডিকেয়াৰৰ কেলছিয়াম চাইট্ৰেট মেলেটে অন্য কেলছিয়ামতকৈ বোন ডেন্সিটি ইনক্ৰিজ কৰাত আৰু বোন ডেভেলপমেণ্টত সহায় কৰে কেলছিয়ামৰ এবজৰ্বেশ্যন ইনক্ৰিজ কৰাৰ কাৰণে মডিকেয়াৰৰ কেলছিয়াম কমপ্লেক্সত ভিটামিন D2 আৰু মেগনেছিয়াম আছে আৰু কেলছিয়াম আৰু মেগনেছিয়াম দুয়োটা লগ হৈ হাড় বনায় লগতে মেগনেছিয়ামে বহুতো কেমিকেল ৰিয়েকশ্যনত সহায় কৰে কেলছিয়াম কমপ্লেক্সত ভিটামিন কে আছে যিয়ে ব্লাডত কেলছিয়াম ভালদৰে ফ্ল' হোৱাত সহায় কৰে আকৌ ইয়াত জিংক এমিনো এচিড চিলেট আছে ই সকলোতকৈ বেছি অবজাৰ্ভেশ্যন ফৰ্ম হয় জিংকৰ যি আমাৰ ইমিউনিটি ছিষ্টেম ইনক্ৰিজ কৰে আৰু বহুতো ৰিয়েকশ্যন আদি প্ৰপাৰলি চলোৱাত সহায় কৰে মডিকেয়াৰৰ কেলছিয়াম কমপ্লেক্সত চিছেছ কোৱাড্ৰেংগুলাৰিছ আছে ই বোন হেল্থ ইম্প্ৰুভ কৰাত ভঙা হাড় জোৰা লগোৱাত আৰু লিগামেণ্টছ আৰু টেণ্ডন ভালদৰে ৰখাত বহুত বেছি সহায় কৰে এতিয়া লিগামেণ্ট আৰু টেণ্ডন কি লিগামেণ্টে হাড়বোৰক ধৰি ৰাখে মানে ইডালে সিডালৰ লগত জোৰ খাই থকাত সহায় কৰে আৰু টেণ্ডনে হাড় আৰু মাংসপেশীক ধৰি ৰাখে এতিয়া ভাবক লিগামেণ্ট আৰু টেণ্ডন যদি নোহোৱা হয় তেনেহ'লে আমাৰ কি অৱস্থা হ'ব পাৰে এতিয়া এজন মানুহক এদিনত কিমান পৰিমাণৰ কেলছিয়াম লাগে আমাৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে কোৱা মতে এবছৰৰ পৰা 9 বছৰৰ শিশুক 600 মিলিগ্ৰাম এদিনত 10 বছৰৰ পৰা 17 বছৰলৈকে 800 মিলিগ্ৰাম এদিনত আৰু 18 বছৰৰ ওপৰৰ 1000 মিলিগ্ৰাম এদিনত কেলছিয়াম লাগে কিন্তু এগৰাকী 18 বছৰৰ ওপৰৰ মহিলাক এদিনত 1200 মিলিগ্ৰাম কেলছিয়াম লাগে কিয়নো
এগৰাকী মহিলাৰ মাহেকীয়াৰ ফলত কেলছিয়ামৰ ক্ষতি এজন পুৰুষৰ তুলনাত বেছি হয়। এতিয়া মডিকেয়াৰৰ কেলছিয়াম কমপ্লেক্স কেনেকৈ খাব লাগে? ডেইলি এটাকৈ 2 টাইম দিনটোত। পাৰফেক্ট টাইম বুলিলে দুপৰীয়া এটা আৰু ৰাতি এটা। এজন প্ৰাপ্তবয়স্ক পুৰুষে বছৰত 3 মাহ কেলছিয়াম ল'ব লাগে আৰু এজনী মহিলাই 4 মাহ কেলছিয়াম ল'ব লাগে। আৰু পুৰুষ মানুহৰ 70 বছৰৰ ওপৰৰ আৰু মহিলাৰ 50 বছৰৰ ওপৰৰবোৰে ৰেগুলাৰ কেলছিয়াম ল'ব লাগে, কিয়নো তেনে সময়ত কেলছিয়ামৰ বেছি অভাৱ হয়। এনেদৰে কেলছিয়াম সেৱন কৰিলে কেলছিয়ামৰ অভাৱত হ'ব পৰা প্ৰব্লেমছৰ আমি সন্মুখীন হ'বলগীয়া নহয়। কিন্তু এগৰাকী গৰ্ভৱতী মহিলা আৰু শিশুক গাখীৰ খুৱাই থকা মহিলাই যাতে ডক্তৰৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰে। তেনেহ'লে ফ্ৰেণ্ড, আজি আপোনালোকে মডিকেয়াৰৰ ৱেল কেলছিয়াম কমপ্লেক্স সম্বন্ধে জানিলে। এতিয়া আপোনালোকৰ কাম হৈছে যিসকলে নাজানে তেওঁলোকক জনোৱা। নজনাসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু টিমত গ্ৰ' আনক। আগলৈ আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে লগ পাই থাকিম। আজিলৈ আহিছোঁ। নমস্কাৰ।